নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট ব্ৰিজসমূহৰ ওপৰত, অসমৰ ইম্পৰ্টেণ্ট দলংসমূহৰ ওপৰত। তো গাইজ লাষ্টলৈকে চাব, কুৱেশ্যন আহে এক্সামত, কম্পিটিটিভ এক্সামৰ বেচিছৰ পৰা কুৱেশ্যন লোৱা হৈছে। তো গাইজ লাষ্টলৈকে চাব, মিছ নকৰিব। তো গাইজ প্ৰথমখন হৈছে শৰাইঘাট দলং। শৰাইঘাট দলং হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা অসমৰ প্ৰথমখন দলং। ফাৰ্ষ্ট ব্ৰিজ কনষ্ট্ৰাক্টেড অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ফাৰ্ষ্ট ৰোড কাম ৰেল ব্ৰিজ ইন আছাম। প্ৰথমখন দলং যিখনত ৰেল পথো দিয়া হৈছে আৰু পদপথৰো সুবিধা আছে। ইট কানেক্টছ দ্য নৰ্থ ইষ্ট উইথ আদাৰ পাৰ্টছ অফ আৱাৰ কাণ্ট্ৰি। আমাৰ দেশৰ বেলেগ পাৰ্টৰ লগত, যেনেকৈ ৱেষ্ট বেংগলৰ লগত ইয়াৰ সংযোগ কৰে আমাৰ নৰ্থ ইষ্টৰ ৰিজনটোক। কনষ্ট্ৰাক্টেড ইন 1962 বাই হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী। 1962 চনত কনষ্ট্ৰাকশ্যন কৰা হৈছিল, বনোৱা হৈছিল হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ দ্বাৰা। তো গাইজ নেক্সটখন হৈছে নৰনাৰায়ণ সেতু। কনষ্ট্ৰাক্টেড অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা হৈছে এখন ব্ৰিজ। ইট কানেক্টছ দ্য যোগীঘোপা বঙাইগাঁও উইথ পঞ্চৰত্ন গোৱালপাৰা। কাক কাক সংযোগ কৰে নৰনাৰায়ণ সেতুৱে? যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰে। দ্য লেন্থ অফ দিছ ব্ৰিজ ইজ 2.284 কিলোমিটাৰ। আৰু এইখন দলঙৰ লেন্থ কিমান দীঘল? 2.284 কিলোমিটাৰ দীঘল। তো গাইজ এতিয়া আহিছোঁ ধলাশদিয়া দলংখনৰ ওপৰলৈ। দ্য ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড অভাৰ দ্য লোহিত ৰিভাৰ। বহুতে ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন দলং বনোৱা বুলি ভাবে, কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নহয় গাইজ, লোহিত নদীৰ ওপৰত এখন দলং, ধলাশদিয়া দলংখন বনোৱা হৈছে। দ্য ব্ৰিজ ইজ অলছ' ন'ন এজ ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতু বুলিও জনা যায় ধলাশদিয়া দলংখনক। দ্য লেন্থ অফ দিছ ব্ৰিজ ইজ 9.15 কিলোমিটাৰ। দলংখনৰ কিমান দীঘল এইখন? 9.15 কিলোমিটাৰ দীঘল। দিছ ইজ দ্য নাম্বাৰ 1 লংগেষ্ট ৰোড ব্ৰিজ অফ ইণ্ডিয়া। চাওক গাইজ, ৰোড ব্ৰিজ আৰু ৰেল ব্ৰিজ দুটাৰ মাজত পাৰ্থক্য থাকে। ৰেল ব্ৰিজেদি অকল ৰেলহে যাব আৰু ৰোড ব্ৰিজেদি অকল মানুহ যাব, মানে পদপথৰ যোনবিলাক দলং হয় সেইবিলাক। এইটো কি হৈছে? দিছ ইজ দ্য নাম্বাৰ 1 লংগেষ্ট ৰোড ব্ৰিজ অফ ইণ্ডিয়া। ইণ্ডিয়াৰ ভিতৰতে চবতছে পদপথৰ যোনবিলাক দলং আছে তাৰ ভিতৰতে নাম্বাৰ 1, দীঘলৰ ভিতৰত নাম্বাৰ 1 ইণ্ডিয়াৰ ভিতৰত। দ্য ব্ৰিজ কানেক্টছ আছাম উইথ অৰুণাচল প্ৰদেশ। অসম আৰু অৰুণাচলক কানেক্ট কৰিছে এইখন দলঙে। দ্য ব্ৰিজ ইজ লোকেটেড ইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টত এইখন লোকেট আছে, মানে অসমৰ একদম ইষ্টত আছে, একদম পূব চাইডে আছে। তো গাইজ এতিয়া লৈছোঁ বগীবিল ব্ৰিজ। বগীবিল ব্ৰিজ কিমান দীঘল? দ্য লেন্থ অফ দ্য ব্ৰিজ ইজ 4.94 কিলোমিটাৰ। কিমান দীঘল? 4.94 কিলোমিটাৰ দীঘল। দ্য ব্ৰিজ ইজ ছিটুৱেটেড অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত দেখিবলৈ পোৱা যায়, এখন ব্ৰহ্মপুত্ৰৰ ওপৰত আছে ব্ৰিজখন, বগীবিল ব্ৰিজখন। দ্য ব্ৰিজ ইজ লোকেটেড ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত দেখিবলৈ পোৱা যায় এখন ব্ৰিজ, বগীবিল ব্ৰিজখন। দিছ ইজ দ্য লংগেষ্ট ৰোড কাম ৰেল ব্ৰিজ ইন ইণ্ডিয়া। ৰোড কাম ৰেল ব্ৰিজ মানে হৈছে য'ত পদপথো থাকে লগতে ৰেলপথো থাকে, যেনেকৈ আমাৰ শৰাইঘাটখন, তেনেদৰে এইখনো বগীবিল ব্ৰিজখনো একেই হয় শৰাইঘাটৰ সৈতে। কিন্তু গাইজ যে এই বগীবিল যোনখন ব্ৰিজ, এইখন গোটেই ইণ্ডিয়াৰ ভিতৰতে ৰোড কাম ৰেল ব্ৰিজ, পদপথ আৰু ৰেলপথ থকা চবতছে দীঘল ব্ৰিজৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰত প্ৰথম হৈছে বগীবিল ব্ৰিজখন। আৰু দিছ ইজ দ্য এছিয়াছ ছেকেণ্ড লংগেষ্ট ৰোড কাম ৰেল ব্ৰিজ। হয়, এইটো কি কৈছে যে 5 নম্বৰ পইণ্টটো, এছিয়াৰ ভিতৰতে ছেকেণ্ড নম্বৰতে দীঘলৰ ভিতৰত ৰোড কাম ৰেল ব্ৰিজৰ ছেকেণ্ড নম্বৰতে দীঘলৰ ভিতৰত বগীবিলখন পৰে, মানে এছিয়াৰ ভিতৰত ৰেলপথ আৰু পদপথৰ দীঘলৰ ভিতৰত দ্বিতীয় নম্বৰত আছে বগীবিল দলংখন। তো গাইজ একদম লাষ্টৰখনলৈ আহিছোঁ, সেইখন হৈছে কলীয়াভোমোৰা দলং। কনষ্ট্ৰাক্টেড অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা হৈছে এইখন দলং। দ্য ব্ৰিজ কানেক্টছ নগাঁও উইথ শোণিতপুৰ ডিষ্ট্ৰিক্ট। এইখন দলঙে কাক সংযোগ কৰিছে? নগাঁও ডিষ্ট্ৰিক্টক সংযোগ কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ সৈতে। তো গাইজ আজিৰ কাৰণে ইমানেই আছিলে। যদিহে ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। নতুনকৈ যদি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে মই ৰেগুলাৰ আপডেট দি থাকোঁ। তো গাইজ আজিৰ কাৰণে ইমানেই। মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।